আকৌ এটি নতুন ৰেচিপি হতে নমস্কাৰ বন্ধু বান্ধৱীসকল মই মামনা আপোনালোক সকলোকে মই চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছাগুৰ পায়স। সকলোৱে বনাব জানে, হ'লেও মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ। সেয়েহে আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এয়া মই বাউল এটা লৈছোঁ, তাতে অকণমান ছাগু দিছোঁ আৰু ছাগুখিনি ভালদৰে পানীৰে ধুই ল'ম। প্ৰায় মই 2-3 বাৰমান পানীৰে ধুই লৈছোঁ। আৰু ধুই লোৱা হোৱাৰ পিছত ইয়াতে মই অকণমান পানী দিম। এইখিনি মই আধা ঘণ্টামান সময়ৰ কাৰণে এনেকৈ তিয়াই ৰাখিম। আধা ঘণ্টামান সময়ৰ পিছত মই চালোঁ যে এইখিনি ধুনীয়াকৈ অকণ সিজিও গৈছে, ফুলিও আহিছে। এতিয়া মই আনফালে গেছত কেৰাহী এখন বহাই দিছোঁ, তাতে মই গাখীৰখিনি গৰম কৰি ল'ম। আৰু আনফালে মই কেৰাহী এখনত ঘিউ গৰম হ'ব দিছিলোঁ, তাতে মই কেইটামান কাজু ভাজি ল'ম। আপোনালোকে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ দিব পাৰে। আৰু এইফালে মোৰ গাখীৰখিনিও ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই তাতে কেইখিলামান তেজপাত দি দিছোঁ। এতিয়া মই ছাগুখিনি দি দিলোঁ। ভালদৰে লৰাই লৈছোঁ আৰু সিজিবৰ কাৰণে ৰাখি থৈ দিছোঁ। আপোনালোকে বাৰু কেনেকৈ বনাই ছাগুৰ পায়স কমেণ্টত জনাবচোন বাৰু। সকলোৰে বনোৱাৰ পদ্ধতি বেলেগ বেলেগ হয়। এয়া মই এতিয়া ইয়াতে চেনি দি দিছোঁ। ছাগুৰ পায়সটো খুবেই ভাল লাগে খাবলৈ। ভালদৰে লৰাই সিজিবৰ কাৰণে ৰাখি থৈ দিছোঁ। এতিয়া মই অলপমান ইয়াতে মাখনা দিছোঁ। আপোনালোকে যদি মন কৰে দিব পাৰে, আৰু মন নকৰিলে নিদিলেও কোনো কথা নাই। আৰু ভাজি লোৱা কাজুখিনিও দি দিলোঁ। এইখিনি মোৰ প্ৰায় হৈয়ে গৈছে, আৰু প্ৰায় 2 মিনিটমান সময় থকাৰ পিছতে এইখিনি মই নমাই থৈ দিম। এইখিনি মোৰ হৈ গৈছে, নমাই ৰাখিছোঁ। এতিয়া মই ডাঙৰ বাউল এটা লৈছোঁ, তাতে এইখিনি উলিয়াই লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আকৌ এটি নতুন ৰেচিপিৰ সৈতে মই মামনা আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।